হাই ফ্ৰেণ্ডছ, মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মানে পূজা চাবলৈ যাম বুলি ভাবিছোঁ। ক'ত যাম আপোনালোকক কৈ আছোঁ এতিয়া। চ' আপোনালোকে মোৰ চেনেলটো চাই থাকক। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে। চ' আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফ্ৰেণ্ডছ, মই যাম এতিয়া আমগুৰি, মানে উদয় আৰু মনদ্বীপ আহি আছে। তাহাঁতি মানে বেলেগত গৈছিলে, আহি পানি তাহাঁতি জাজিতে ৰ'বহি আহি। চ' তাহাঁতি মানে একচুৱেলি পালেহি চাগে আহি পানি। মই ঘৰৰ পৰা ওলাই গৈছোঁ। মই গৈ পানি এতিয়া তাহাঁতক লগ পাই লওঁ ফাৰ্ষ্ট। তাৰপৰা লগ পাই আমি গোটেইকেইটা একেলগে যামগৈ আমগুৰিলৈ। চ' আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া মানে ঘৰৰ পৰা ওলাই অলপ আহিলোঁ। এতিয়া মই গৈ ফাৰ্ষ্ট হাইৱে' পাই লওঁ। হাইৱে' পাই দেখাই আছোঁ আপোনালোকক। চ' চাই থাকক মোৰ ভিডিঅ'টো। সেয়া পালোঁ এতিয়া হাইৱে'। ত' ইয়াৰ পৰা ৰাইট ছাইডে যাম। ৰাইট ছাইডে ফাৰ্ষ্ট যাম। ত' আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। প্ৰথমে এতিয়া গৈ আমি উদয়হঁতক লগ পাই লওঁ। ত' আপোনালোকে চাই থাকক ভিডিঅ'টো। তাহাঁতক ফাৰ্ষ্ট লগ পাই লওঁ। লগ পোৱাৰ পিছতে আমি আকৌ গৈ থাকিম আমগুৰি ফালে। মই আহি পালোঁ জাজি। এতিয়া মানে সিহঁতি ৰৈ আছিলে যাবৰ কাৰণে। চ' এতিয়া যাওঁ আমগুৰি ফালে। আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। দেখাই আছোঁ আপোনালোকক আমগুৰি পূজা। চ' কি হয় চাই থাকক আপোনালোকে। আমি আহি পাই গ'লোঁ আমগুৰি। চ' আপোনালোকে এতিয়া চাবলৈ পাব আমগুৰি পূজা। ইয়াতে চেকিং হৈছে নি বাৰু? নৰখালে নাই হোৱা বাৰু দেই, বাচিলোঁ। এইখিনি যে অলপ ভিডিঅ'টো দেখাব নোৱাৰিলোঁ আপোনালোকক। আমি মানে ষ্টেচন পোৱা আগে আগে বৰষুণ দিবলৈ ধৰিলে। চ' আমি আধা বাটত সোমাই দিবলগীয়া হ'ল, আৰু বৰষুণ দিলেতো মানে ভিডিঅ' বনাব নোৱাৰিমেই। এতিয়াও বৰষুণ অলপ অলপ পৰিয়ে আছে বাৰু। হ'লেও আমি মন্দিৰৰ ভিতৰত নোসোমাওঁ এতিয়া। বাহিৰৰ পৰা অলপ দেখাইছোঁ আপোনালোকক। এই মণ্ডপটো টাউনৰ মাজতে আছিলে, এইটো মণ্ডপ। আৰু নেক্সট মণ্ডপটো দেখাই আছে আপোনালোকক। এই মণ্ডপটো আছে ট্ৰেইন ষ্টেচন নোপোৱা আগতে। এতিয়া আমি ভিতৰলৈ নোসোমাওঁ, আৰু মানে অলপ বৰষুণত তিতিলোঁ, ত' সেইবাবে আমি ভিতৰত নোসোমাওঁ। এতিয়াও অলপ অলপ বৰষুণ দিয়ে আছে। উদয় তিতি অৱস্থা বেয়া উদয়। ত' দেখিছে আপোনালোকে, গোটেই বৰষুণ দিলে গোটেই তিতি গ'লোঁ আমি। আমগুৰিত পূজা চাব আহি আমি গোটেই তিনিটা তিতিলোঁ। হ'লেও বা একো নাই, আমি তিতি অলপ ভালেই লাগিলে। ত' এতিয়া আমি ঘৰলৈ যামগৈ। মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে ছাবস্ক্ৰাইব কৰিব চেনেলটো, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু নেক্সট আপোনালোকক শিৱসাগৰৰ পূজা ভিডিঅ' দেখাম, ডে' আৰু নাইটৰ। চ' আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।